আজি হৈছে মহালয়া সকলো লোকে মহালয়াৰ শুভেচ্ছা থাকিল আৰু আমি সকলো গৈ আছোঁ আজি মহালয়ালৈ ৰাতিপুৱা আমি এতিয়া 3টা বাজিছে যাওঁতে আৰু লগত আমাৰ গেংটো আছে পুৰা গেং নহয় 3টামান আছোঁ এনেই আমাৰ লগৰবোৰ আগতে গ'ল মানে এৰি থৈ গুচি গ'ল আমাৰ মানে এৰি থৈ গুচি গ'ল আৰু এতিয়া আপোনালোকে সদায় যাওঁ ব্লগত চাই থাকে পাৰ্থপ্ৰতিম সি মানে ল'ৰাটো অলপ চাপৰো আৰু লগতে উল্টাকৈ মানে এনেকৈ কেমেৰা ভিডিঅ'টো কৰিব নোৱাৰে ফ্লেছটো জ্বলাই পেলাই সেইকাৰণে কেমেৰাটো মই থৈ দিছোঁ আৰু যিহেতু মই লম্বু মানুহ আৰু লগতে ই কি ক'ব লগা আছে ই আপোনালোকক কথাখিনি কৈ দিব আজি তেন্তে আমি মহালয়া চাবলৈ গৈ আছোঁ এতিয়া পাইছে 3টা তেন্তে আপোনালোকক দেখাম আজি বোলে দুৰ্গা দেৱী মৰ্ত্যলৈ আগমন কৰে তেন্তে চামগৈ ব'লক আমি গোটেই একদম গৈ আছোঁ সেইবোৰ আগত গৈ আছে যোন আৰু আমি আহি আছোঁ আপোনালোকে দেখিবলৈ পাইছে কিমান আন্ধাৰ আৰু আমি আহি নিগেটিং পাই গ'লোহি নিগেটিঙত বহুত মানুহ আৰু আপোনালোকে দেখিবলৈ পাইছে আৰু আপোনালোকে দেখিবলৈ পাইছে কিমান মানুহ এতিয়া বাজিছে 5টা আৰু পোহৰ হ'ল আমি 3টা বজাতে আহিছিলোঁ বহুত দেৰি হ'ল আৰু গাইছ আমি 3টা বজাতে আহিলোঁ এতিয়া 6টা বাজিলে বহুত পোহৰো হ'ল আৰু গাইছ মহালয়াত জেলপি মেইন বাকী চবৰ মেইন আৰু আমিও জেলপি লৈ আনিলোঁ আৰু আমি খাওঁ তেন্তে আজিলৈ বাই বাই সমাপ্ত কৰিছোঁ দেই।